নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ যে বন্ধুসকল, ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক কৈছোঁ যে কি হ'ল, আপোনালোকে এই ভিডিঅ'টো চাই যদি একেবাৰে আৰম্ভণিৰ পৰা আৰু শেষলৈ চাব। বন্ধুসকল, এইটো ভিডিঅ' অলপ চাই কিনে বা মাজতে চাই বন্ধ কৰি নিদিব। বন্ধুসকল, যদি চাই প্ৰথমৰ পৰাই চাওক শেষলৈ, আৰু যদি চাব মন নাযায় বন্ধুসকল তেনেহ'লে প্ৰথমৰ পৰাই নাচাব। এইটো মোৰ অনুৰোধ। কিয়নো বন্ধুসকল, ভিডিঅ'টোৰ বা এই মই যিখিনি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম সেই কথাখিনিৰ মূল অৰ্থটো বা মূল কথাখিনি শেষতহে ফুটি উঠে শেষতহে গম পোৱা যায় যে ভিডিঅ'টোৰ জৰিয়তে মই কি ক'ব বিচাৰিছোঁ বা কাহিনীটোৰ জৰিয়তে কি ক'ব বিচৰা হৈছে। তো বন্ধুসকল, আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এদিনাখন কি হ'ল, এজন কঠোৰ পৰিশ্ৰম কৰা মানুহ, তেখেতে কঠোৰ পৰিশ্ৰম কৰি এটা পৰিয়ালক পোহপালন দি আছে। তেখেতৰ ঘৰত এজনী ছোৱালী আৰু এটা ল'ৰা আছিল আৰু ঘৈণীয়েকজনী আছিল। তেখেতৰ কাম আছিল কি, তেখেতে পাহাৰত গৈ শিল ভাঙিব লাগে আৰু তাৰ বিনিময়ত তেখেতে অলপ কিছু পইচা পায় আৰু সেই টকাখিনিৰে তেওঁ নিজৰ পৰিয়ালটোক সুন্দৰকৈ চলাই লৈ যাই আছে। আনদিনাখন বেলেগ দিনাৰ নিচিনা এদিনাখন আৰু সেই মানুহজনে শিল ভাঙিব গ'ল। পাহাৰত শিল ভাঙি আছে, ভাঙি তেখেতে গধূলিপৰত আহি ৰাতিৰ ভাত পানী খালে। ৰাতিৰ ভাত পানী খাই পেলাই তেখেতে কি কৰিলে, শুই থাকোঁতে তেখেতে এটি সপোন দেখিলে। যে সপোনত কি দেখিলে, তেখেতে সপোনত দেখিলে যে বাহিৰত বহুত হাল্লা, বহুত গণ্ডগোল চলি আছে। তাত এজন ৰাজনৈতিক নেতাই থিয় হৈ আছে ভাষণ দিবৰ বাবে। তেতিয়া তেখেতে ভাবিলে, মই ইমান কষ্ট কৰি অলপমান পইচা পাওঁ, তাত কৰি যদি মই এই ৰাজনৈতিক নেতাটো হ'ব পাৰোঁ, ইয়াত কৰি শক্তিশালী কোনো নাই। এই ৰাজনৈতিক নেতাজনক চাবা, ইমান মানুহ হৈছে, ইমান মানুহ ৰ'দত থিয় দি আছে, বাপ্পাৰে। সেনেকৈ ভাবি কিনে তেখেতে সপোনতে ৰাজনৈতিক এজন নেতা হৈ গ'ল। এজন ৰাজনৈতিক নেতা হৈ গ'ল। সেই ৰাজনৈতিক নেতাজন হোৱাৰ পাছত তেখেতে ভাষণ দিবা গেলাক। সেই ৰাইজৰ মাজত ভাষণ দিবা যাওঁতে কি হলাক, তেখেতে দেখলাক যে কি, এই ৰ'দৰ বিৰাট গৰম দিছি, সূৰ্যৰ পৰা গৰম। তেখেতে ভাবলাক কি, ৰাজনৈতিক নেতাটো যথেষ্ট শক্তিশালী নহয়। ৰাজনৈতিক নেতাতকৈও শক্তিশালী হৈছে এই সূৰ্যটো, যিয়ে ইমান মানুহক কষ্ট দি আছে। গতিকে মই এই সূৰ্যটো হৈ যাওঁ। গতিকে তেওঁ সূৰ্য হৈ গ'লা, তো বেলি হৈ গ'ল। বেলি হৈ গৈ কিনে দেখিলে যে, তেওঁ ভাবিলে যে বেলিতকৈ আৰু শক্তিশালী কোনো নাই। তেওঁ দেখিলে যে কি, সেই বেলিৰ পোহৰক, ৰ'দখিনিক মেঘে আৱৰি ধৰিলে। তেতিয়া তেওঁ ভাবিলে, সূৰ্যতকৈও শক্তিশালী আছে, সেইটো হ'ল মেঘ। গতিকে মই এইবাৰ মেঘ হৈ যাওঁ। তেখেতে মেঘ হ'লে। মেঘ হোৱাৰ পাছত ভাবলাক কি, মেঘত কৰি আৰু শক্তিশালী কোনো নাই, গতিকে মই মেঘ হৈ থকাটোৱে ভাল হ'ব। তাৰপাছত দেখিলে কি, এজাক বতাহ আহিছে। সেই বতাহজাকে মেঘবিলাক ইফালৰ পৰা সিফালে নি চান-বান কৰি পেলাইছে। তেতিয়া তেখেতে ভাবিলে, মেঘো আটাইতকৈ শক্তিশালী নহয়, এই বতাহজাক আটাইতকৈ শক্তিশালী। যিয়ে যলৈ ইচ্ছা তালৈ যাব পাৰে, লাহেও যাব পাৰে, ডাঙৰকৈও যাব পাৰে, স্পীডতো যাব পাৰে, ধীৰ গতিতো যাব পাৰে। গতিকে মই বতাহ হৈ যাওঁ, হয়তো এই বতাহেই আটাইতকৈ শক্তিশালী। তেনেকৈ ভাবি তেখেতে কি কৰিলে, বতাহ হৈ গ'ল। আৰু সেই বতাহ হৈ পেলাই তেখেতে ইমূৰৰ পৰা সিমূৰলৈ পৃথিৱীৰ ঘূৰি ফুৰা হ'ল। পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁতে এদিনাখন কি হ'ল, তেখেতে এখন বৰ ওখ পাহাৰ পালে। আৰু সেই ওখ পাহাৰখনেই তেওঁৰ বতাহখিনিক পাৰ হৈ যোৱাত বাধা দিলে। তেতিয়া তেখেতে ভাবিলে, সেই বতাহে ভাবিলে যে মোৰ এই বতাহতকৈও শক্তিশালী বস্তু আছে, সেইটো হৈছে এই পাহাৰখন। গতিকে মই পাহাৰ হৈ যাওঁ, পাহাৰতকৈ আৰু শক্তিশালী কোনো হ'ব নোৱাৰে। তেনেকৈ ভাবি তেখেতে সেই পাহাৰখন হৈ গ'ল। আৰু পাহাৰখন হৈ যোৱাৰ পাছত
এজন মানুহে কি কৰিছে, সেই পাহাৰখনৰ ওপৰত উঠি পাহাৰৰ শিলবোৰ কোবাই আছে। শিলবোৰ কোবাই আছে, টং 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 এনেকৈ শিলবোৰ কোবাই কোবাই ভাঙি আছে। তেতিয়া তেখেতে সেই পাহাৰখনে কষ্ট পালে, এনেকৈ কষ্টত কান্দিব ধৰিলে আৰু সেই শিল ভঙা মানুহজনে শিল ভাঙি আছে, সপোনতেই শিল ভাঙি আছে আৰু সেই পাহাৰখনে কান্দি আছে। পাহাৰখনে কান্দি আছে মানে বন্ধুসকল বুজি পাইছেনে, সেই সপোন দেখা মানুহজনে কান্দি আছে সপোনতে। তেতিয়া তেখেতে আৰু কিন্তু তেখেতে ভাবিলে, সেই পাহাৰখনে ভাবিলে যে পাহাৰতকৈও শক্তিশালী আছে আন কোনোবা, সেইজন হৈছে এই শিল ভঙা মানুহজন, যিয়ে ইমান মোক পাহাৰখনক কষ্ট দিব পাৰিছে। এই বুলি ভাবি তেখেতে সেই শিল ভঙা মানুহজন হ'ব বিচাৰিলে, কিন্তু তেওঁ এইবাৰ কি হ'ল, সেই শিল ভঙা মানুহজন হ'ব নোৱাৰিলে। কিয় নোৱাৰিলে বন্ধুসকল? সেই মানুহজন তেখেতেই, যিজনে সপোন দেখি আছে সেই মানুহজনেই সেই শিল ভঙা মানুহজন, সেইবাবে তেখেতে সেইটো হ'ব নোৱাৰিলে। তাৰপিছত তেখেতে ঘপমককৈ সপোনটোৰ পৰা সাৰি পাই উঠি তেখেতে ভাবিলে, আচলতে কৰ্মত ডাঙৰ সৰু নাই, কাৰো কৰ্ম সৰু নহয়, কাৰো কৰ্ম ডাঙৰ নহয়, চব কৰ্ম সমান, চব কৰ্মতে চবে সমান, নিজৰ কৰ্মত নিজে ডাঙৰ। এইটো কথাই এই ভিডিঅ'টোৰ দ্বাৰা ক'ব বিচৰা হৈছে বন্ধুসকল। বন্ধুসকল, আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বন্ধুসকল মনত ৰাখিব, কৰ্মৰ কোনো ডাঙৰ সৰু নাই। আচলতে বন্ধুসকল আমি প্ৰকৃতিৰ পৰা বহুখিনি আমি শিকিব পাৰোঁ। যেনেকৈ সূৰ্য বা বেলিয়ে ৰ'দ দিয়াত ডাঙৰ, সূৰ্য বা বেলিৰ বাহিৰে আন কোনেও ৰ'দ দিব নোৱাৰে, গতিকে সেই কামটোত, ৰ'দ দিয়া কামটোত সূৰ্য ডাঙৰ। ঠিক তেনেদৰে বতাহ দিয়াত বতাহ ডাঙৰ। ঠিক তেনেদৰে আপুনি যিটো কাম কৰে সেইটো কামত আপুনিয়েই ডাঙৰ।